নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা 10ম শ্ৰেণীৰ যি ছমহীয়া পৰীক্ষাৰ অসমীয়াৰ যি প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখন তোমালোকলৈ লৈ আহিছোঁ আৰু ইয়াৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আছে চমু প্ৰশ্ন উত্তৰ তো এই শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকৰ লগত আলোচনা কৰিম আৰু বাকী যিখিনি দীঘল বা লং কুৱেশ্যন আছে সেইখিনি মই নকৰোঁ তথাপিও মই তোমালোকক পেপাৰখনৰ কাৰণে ভিডিঅ'টো স্ক্ৰল আপ কৰি দিম তোমালোকক যিখিনি দৰকাৰ চাই ল'বা আৰু প্ৰথম প্ৰশ্নটো আছে ক বিভাগত যে অতি চমু উত্তৰ দিয়া যিকোনো 6টা ইয়াত 7টা আছে যিকোনো 6টাৰ উত্তৰ দিব লাগে তো ক প্ৰশ্নটো আছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে তো ইয়াৰ উত্তৰটো হ'ব ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে 2 নম্বৰ প্ৰশ্নটো আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে বৌদ্ধ ধৰ্মৰ যি প্ৰচাৰ যুগ সেই প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো আছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আৰু কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম হৈছে স্বেৰণ নেক্সট প্ৰশ্নটো আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ইয়াৰ উত্তৰটো হৈছে ভলীবল হৃদয় এক বিজ্ঞাপন নামৰ উপন্যাসখনৰ লিখক কোন ইয়াৰ উত্তৰটো হৈছে অনুৰাধা শৰ্মা পূজাৰী নেক্সট প্ৰশ্নটো আছে ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় তো ইয়াৰ ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয় আৰু নেক্সট কুৱেশ্যনটো আছে যে অসম আন্দোলন যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলনখনি কোনে ৰচনা কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত নেক্সট আছে চমু উত্তৰ দিয়া যিকোনো 5টা মই মাত্ৰ প্ৰশ্নকেইটা পঢ়ি দিছোঁ উত্তৰখিনি দীঘল হ'ব গতিকে মই উত্তৰখিনি নকওঁ 1 নম্বৰ প্ৰশ্ন আছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কেনেদৰে লাভ কৰে 2 নম্বৰত আছে খ নম্বৰত আছে ভাৰত চৰকাৰে অৰুণিমা সিনহাক কিয় পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰে আৰু গ নম্বৰত আছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল আৰু ঘ প্ৰশ্নত আছে ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে উঙত আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল আৰু প্ৰথম প্ৰশ্নটো হৈছে সংস্কৃতি আৰু সভ্যতা কাক বোলে 3 নম্বৰ প্ৰশ্নত আছে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন উক্ত আপ্ত বচন ফাঁকিৰ তাৎপৰ্য লিখা তো 4 নম্বৰ প্ৰশ্নটো আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা এইটো 3 নম্বৰ আছে আৰু নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰত ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল ইয়াতো 3 নম্বৰ আছে নেক্সট আছে 6 নম্বৰ কত যিকোনো এটা কৰিব লাগে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাখিনিৰ যুক্তিযুক্ততা ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ আধাৰত বা পাঠৰ আধাৰত বুজাই লিখা ইয়াত 4 নম্বৰ আছে নাইবা তোমালোকে তাৰ পৰিৱৰ্তে খ প্ৰশ্নটো কৰিব পাৰা যে পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰো বুৰঞ্জী উক্তিটোৰ ভাৱ বহলাই লিখিব লাগে এবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ ইয়াতো অতি চমু উত্তৰ দিয়া আছে তো ক নম্বৰত আছে মাধৱদেৱৰ সাহিত্যিক জীৱনত কীৰ্তিস্তম্ভ কি ইয়াৰ উত্তৰটো হৈছে নামঘোষা আৰু খ প্ৰশ্নত আছে মোহপাশ মানে কি মোহপাশৰ মানে হৈছে মায়াৰ বন্ধন আৰু গ নম্বৰত আছে জিকিৰ শব্দৰ অৰ্থ কি তো জিকিৰ শব্দৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা আৰু ঘ নম্বৰত আছে আজান ফকীৰৰ প্ৰকৃত নাম কি ইয়াৰ উত্তৰটো হৈছে আজান ফকীৰৰ প্ৰকৃত নাম চাহ মিলন নেক্সট 8 নম্বৰত আছে চমু উত্তৰ দিয়া যিকোনো এটা কৰিব লাগে তো ক নম্বৰত আছে বৰগীত কাক বোলে ইয়াৰ দুটা বৈশিষ্ট্য লিখা আৰু খ নম্বৰত আছে আজান ফকীৰৰ কবি পৰিচয় লিখা তো ইয়াতো এটাত 2 মাৰ্ককে আছে যিকোনো এটা কৰিব লাগে 9 নম্বৰত আছে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা ক আছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুক চৰণ কমলে বা তাৰ পৰিৱৰ্তে তোমালোকে লিখিব পাৰা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত তো ইয়াৰ যিকোনো এছোৱাৰ আমি ব্যাখ্যা কৰিলে হ'ব
10 নম্বৰত আছে তোমাৰ পাঠ্যপুথিত থকা প্ৰশস্তি কবিতাটিৰ সাৰাংশ লিখা। ইয়াত 4 মাৰ্ক আছে। তো প্ৰশস্তি কবিতাটিৰ যিটো সাৰ অংশ হয় মূল ভাৱ সেইটো লিখিব লাগে। 11 নম্বৰত আছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখিব লাগে। ইয়াত 8 নম্বৰ দিয়া হৈছে তোমাৰ প্ৰিয় সাহিত্যিক, খত দিয়া হৈছে বিদ্যালয়ৰ প্ৰাচীন পত্ৰিকা আৰু গ নম্বৰ দিয়া হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তো ইয়াৰ তিনিটাৰ ভিতৰত যিকোনো এটা ৰচনা লিখিলেই হ'ল। 12 নম্বৰত আছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। ইয়াত দিছে ব্যাস বাক্যসহ সমাহাৰ নাম লিখা যিকোনো দুটা। তিনিআলি মানে হৈছে তিনিটা আলিৰ সংযোগ। আৰু ইটো আছে ককাই ভাই মানে ককাই আৰু ভাই, এইটো হৈছে ইটৰেটৰ দ্বন্দ্ব। আৰু পীতাম্বৰ আছে পিত অম্বৰজাৰ, এইটো হৈছে বহুব্ৰীহি সমাস। নেক্সট আছে মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা যিকোনো দুটা। কণ্ঠ, কৃষক, তৃণ আৰু যুধিষ্ঠিৰ। তো ইয়াৰ যিটো আছে কণ্ঠ হৈছে কেতবোৰ শব্দৰ স্বভাৱত মূৰ্ধন্য খ হয়। আৰু ইটো আছে কৃষক, মই এটা ভুল কৈ গ'লোঁ। যিটো কণ্ঠ আছে, যিহেতু মোৰ অসমীয়া বিষয় নহয়, মই জাষ্ট তোমালোকক পেপাৰখন কৰিবলৈ চেষ্টা কৰিছোঁ, গতিকে অলপ ইফাল সিফাল হ'ব পাৰে। কণ্ঠ হৈছে মূৰ্ধন্য ত বৰ্গৰ কোনো আখৰেৰে যুক্ত হ'লে সদায় মূৰ্ধন্য ন হয়। আৰু এইটো আছে কৃষক, এইটো হৈছে কেতবোৰ শব্দৰ স্বভাৱতে মূৰ্ধন্য খ হয়। আৰু ইটো আছে তৃণ, পদৰ ভিতৰত ৰি, ৰ আৰু খৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। আৰু এইটো যুধিষ্ঠিৰ হৈছে যুধিষ্ঠিৰ শব্দৰ পিছত বহা স্থিৰ শব্দৰ দন্তীয়া স মূৰ্ধন্য খ হয়। নেক্সট আছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা কৰিব লাগে। অতিবৃষ্টি, অনাবৃষ্টি। আবিৰ্ভাৱ, তিৰোভাৱ। প্ৰৱেশ, প্ৰস্থান। নেক্সট আছে প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো দুটা। মগনীয়া, এইটো হ'ব মাগ যোগ অনিয়া। শাৰীৰিক, শৰীৰ যোগ ইক। বাটৰুৱা, বাট যোগ অৰুৱা। এবাৰ আহিছোঁ প্ৰশ্নলৈ। অৰ্থ প্ৰকাশ হোৱাকৈ একোটা বাক্য সাজা। পানীৰ তলৰ কাঁইট। আমি ক'ব পাৰোঁ পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়। ডলাৰ বগৰী মানুহে জীৱনত উন্নতি সাধন কৰিব নোৱাৰে। বুকুৰ কুটুমক কেতিয়াও ঠগিব নালাগে বা নঠগিবা। নেক্সট প্ৰশ্নটো আছে প্ৰথম চত সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ নিয়া। মিছলীয়াক কোনেও বিশ্বাস নকৰে। ইয়াৰ উত্তৰটো হ'ব মিছলীয়া হ'লে তোমাক কোনেও বিশ্বাস নকৰিব বা নকৰে। নেক্সট আছে সন্ধি ভাঙা আৰু পাতা যিকোনো দুটা। নয়ন হ'লে দন্তীয়া ন টেকাৰে নে যোগ অন নয়ন। এইটো আছে পঞ্চ যোগ অমৃত, এইটো হ'ব পঞ্চামৃত। আৰু এইটো আছে পৰীক্ষা, পৰি যোগ ইক্ষা, পৰীক্ষা। 13 নম্বৰ প্ৰশ্নত আছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা, যত্ন কৰিলে ৰত্ন পায়। এইটো আমি অলপ বহলাই লিখিব লাগে। ইয়াত 4 নম্বৰ আছে। আৰু তোমালোকৰ অঞ্চলৰ বিদ্যুৎ যোগান অনিয়মীয়া হোৱাৰ বাবে বিদ্যুৎ উপসংমণ্ডল বিষয়ালৈ নিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ বাবে এখন আবেদন লিখিব লাগে। ইয়াত যিকোনো এটা কৰিলে হ'ব। ইয়াত 4 মাৰ্ক আছে। তাৰপিছত আছে অতি চমু উত্তৰ দিয়া যিকোনো 6টা। তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? নেক্সট আছে দেউৰীসকলে কি ধৰ্মক বিশ্বাস কৰে?
আৰু গত আছে নেপালী ভাষীসকলে বছৰেকীয়া পিতৃ শ্ৰাদ্ধ পিণ্ডদান কৰোঁতে কি বুলি উচ্চাৰণ কৰে। আৰু ঘত আছে বড়োসকলৰ অতি প্ৰাচীন ধৰ্মটো কি। উঙত আছে মিচিংসকলে পালন কৰা এটা উৎসৱৰ নাম লিখা। প্ৰথম চত আছে মটক জনগোষ্ঠীৰ মুৰব্বীজনক কি আখ্যা দিয়া হৈছিল। আৰু দ্বিতীয় চত আছে মৰাণসকলৰ প্ৰধান উৎসৱ কি। এইবাৰ আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ। চমু টোকা লিখিলে যিকোনো দুটা। শোভা ব্ৰহ্ম, ভীমবৰ দেউৰী, পদ্মশ্ৰী, যাদৱ পায়েং। নেক্সট আছে খ অংশত চমু উত্তৰ দিয়া। অসম কেশৰী বুলি কাক কোৱা হয়, তেওঁ কোনখন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। খত আছে ধৰ জাৰু ধৰ ভাই বুলি কবিয়ে কাক কৈছে। গত আছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি। আৰু ঘত আছে জীৱক কোন। এবাৰ আহিছোঁ 17 নম্বৰ প্ৰশ্নলৈ। আৰ্য শিক্ষাৰ কলা বিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছিল। ইয়াত 1+3 4 মাৰ্ক আছে। বা ইয়াৰ পৰিৱৰ্তে তোমালোকে লিখিব পাৰা আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। এবাৰ আহিছোঁ 18 নম্বৰ প্ৰশ্নলৈ। চমু টোকা লিখা। নালন্দা বিশ্ববিদ্যালয় নাগাৰ্জুন। ইয়াত 2-2কৈ 4 মাৰ্ক আছে। 19 নম্বৰ প্ৰশ্ন আছে তাৎপৰ্য ব্যাখ্যা কৰা। সাতাম পুৰুষৰ আহা সোণ সোণৰ চোতাল ঘৰ কত যুগৰ ভুহুৰ পৰি আছে যে পুত খায়। আৰু ইটো আছে খ নম্বৰত চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই মানে কবিয়ে কি বুজাইছে। 20 নম্বৰত আছে তলত উল্লেখ কৰা বাক্য দুটা শুদ্ধকৈ লিখা। ৰাইজ সকললৈ নমস্কাৰ, মই তোমালৈ ৰখি থাকিম। তো এইটো ৰখি থাকিম নহয়, ৰৈ থাকিম হ'ব। মই তোমালৈ ৰৈ থাকিম। এইটো জেনেৰেলি আজিকালি কৰা এটা মানে সাধাৰণ এটা কমন মিষ্টেক হয় এইটো, যে কোনো কাকো ৰখি নাথাকে। ৰখি থকা মানে ৰখি থকা অৰ্থ হৈছে যে কিবা এটা বস্তুক চাই থকা, তাক নজৰ দি থকা, সেইটোক ৰখি থকা। গৰু ছাগলী ৰখি থকা বা সৰু ল'ৰা এটাক ৰখি থকা, সেইটোক ৰখি থকা বুলি কোৱা হয়। কাৰোবালে অপেক্ষা কৰি থকাটোক কোৱা হয় ৰৈ থকা। নেক্সট আছে যিকোনো দুটা উপসৰ্গ লিখি বাক্যত ব্যৱহাৰ দেখুওৱা। ঘ নম্বৰত আছে চোন অনুসৰ্গটো ব্যৱহাৰ কৰি একোটা বাক্য লিখা। উঙত আছে আধুনিক ৰূপ লিখা দুটাৰ জাহাকু, ভৈলা, মুখ আৰু চুৰ। আৰু প্ৰথম চত আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ সমীপ, সমুদ্ৰ, ঐশ্বৰ্য। তো ছাত্ৰ ছাত্ৰীসকল মই প্ৰথমতেও কৈছোঁ যে অসমীয়া বিষয়টো মই বিশেষকৈ ইমান নহয়, মানে কি এইটো মোৰ বিষয় নহয়। গতিকে যিহেতু মই অকল ইংৰাজী কৰাওঁ, কিন্তু তোমালোকৰ সুবিধাৰ্থে মই পেপাৰখন লৈ আহিছোঁ আৰু যিখিনিক মই যিমানখিনি পাৰিছোঁ মই তোমালোকক কৰি দেখাইছোঁ। যদি ভিডিঅ'টোৰ পৰা তোমালোকে অকণমান হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছা তেনেহ'লে এটা লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কাৰণ এখন শিৱসাগৰ জিলাৰ পেপাৰ হয়। বাকী যিবিলাক ডিষ্ট্ৰিক্টত বা জিলাত এতিয়াও পৰীক্ষা আৰম্ভ হোৱা নাই তেওঁলোকে ইয়াৰ পৰা চাই কিছু পৰিমাণে হ'লেও আভাস ল'ব পাৰিব। ধন্যবাদ।